আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। মোৰ মোবাইলটো বেয়া হৈছিলে, বহুত দিনৰ পৰা ভিডিঅ' দিব পৰা নাই। মোৰ মোবাইলৰ মানে স্ক্ৰীনখন নিজে নিজে কোলা হৈ আহিছিলে আৰু ভাল কৰিবলৈ ডিলাৰত দিম বুলি ভাবিছিলোঁ। ডিলাৰত সুধিছিলোঁ গৈ কিমান পৰিব কি কথা। ডিলাৰত ক'লে যে 8,500 লাগিব স্ক্ৰীনখন ঠিক কৰিবলৈ। গতিকে মই ভাবিলোঁ 8,500 টকা দি ভাল কৰাতকৈ আকৌ নতুন এখনে কিনিব পাৰিম। আৰু এতিয়া সেইকাৰণে মই ছেকেণ্ড হেণ্ড এখনকে মানে কম দামৰ সস্তীয়া এখনেই লগালোঁ আৰু এতিয়া তেনেকৈ কাম চলি আছে। আৰু বহুত দিন ভিডিঅ' দিয়া নাই আপোনালোকক মই কি কৰি আছোঁনো জনাব পৰা নাই, বহুত দিন হ'ল। আৰু এতিয়া মই বৰ্তমান আছোঁ আমাৰ নতুনকৈ ঘৰ এটা বনাব লৈছোঁ, মানে পথাৰৰ মাজতে হ'ব আৰু ৰাস্তাটো কিনাৰতে। ইমানো মানে আগত যোনটো ঘৰ আছিলে ৰাস্তা কিনাৰত আছিলে আৰু এতিয়াতো ইমান ৰাস্তা কিনাৰত নহয়, অকণমান পথাৰৰ মাজত হয়। ব'লক আপোনালোকক এবাৰ দেখাওঁচোন বাৰু ক'ত কেনেকৈ বনাইছোঁনো ঘৰটো। ৰাস্তাটো হয় আৰু এইটো পুখুৰীটো হয় আৰু এইফালে পদূলিটো হয়। এইফালেদি আহি আৰু এইফালে এইটো ঘৰটো খুটা চুটা পুতি আধা হৈছেগৈ আৰু বৰ্তমান আমি কেঁচাকৈ বনাইছোঁ বাঁহেদি। আৰু এইফালে আমাৰ ব্ৰইলাৰ ফাৰ্মখন বনাব লাগিব। ইয়াত আগতে য'ত মানে ব্ৰইলাৰ ফাৰ্ম আছিলে তাত অকণমান ব্ৰইলাৰ ফাৰ্মখন সৰু হৈছে খৰচত। এতিয়া সেইকাৰণে আমি ডাঙৰকৈ এখন বনাম বুলি ইয়ালৈ আহি দিছোঁ। আৰু ব্ৰইলাৰ ফাৰ্মখন বনাব লাগিব যিহেতু মানুহটো থাকিব লাগিবই লগত। সেইকাৰণে মানে ঘৰটো বনোৱা হৈছে এইফালে। যিহেতু ইয়াত বনোৱা হ'বই সেইকাৰণে মই চাইডে ফুল অলপমান লগাই দিছিলোঁ। এইফালে ফুল ৰুইছিলোঁ, ফুল মানে ডাল ৰুইছিলোঁ আৰু এইবিলাক সৰুকৈ পাত ওলাইছে। এজোপা নাৰ্জী ফুল হয় আৰু এইফালে এজোপা তগৰ ফুল লগাইছিলোঁ। এইখিনি গোটেই ছাইডত মানে ফুলৰ ডাল ৰুই দিয়া হৈছিলে। চব ধুনীয়াকৈ বৰষুণ দি আছে যিহেতু এতিয়া গোটেই ফুলখিনি জিছে। আৰু এইফালে মধুৰি পুলি ৰুইছিলোঁ, মধুৰি পুলি উঠিলে আৰু এইখিনি গোটেই ফুল ছাইডত লগাই দিয়া হৈছে। এইখিনি গোটেইখিনি মানে জিছে ধুনীয়াকৈ। আৰু এইফালে ৰুইছিলোঁ এজোপা ভোট জলকীয়া, ভেদাইলতা এইবিলাক ৰোৱা হৈছিলে। আৰু বৰষুণ দিয়াৰ কাৰণে মানে মানুহকেইজন এদিন আহে দুদিন নাহে এনেকুৱা হৈছে। সেইকাৰণে মানে ঘৰটো ওলোৱাই নাই, বহুত দিন হ'ল বনাই থকা। কিন্তু মোৰ মোবাইলটো বেয়া হোৱাৰ কাৰণে আপোনালোককো ভিডিঅ'টো দেখাব পৰা নাই কি কৰি আছোঁনো। আৰু এইফালে দাংবডি দিছিলোঁ, এইবোৰ বগাইছে চব দাংবডি। এয়া এইখিনি দাংবডি, এইফালে এজোপা কলপুলি ৰুই দিলে। আৰু এইফালে এইকেইজোপা মই পেপচিকাম ৰুইছিলোঁ, পেপচিকাম লাগিছে দেখাইছোঁ দেই আপোনালোকক চাব। তললৈ লাগি আছে পূৰা। এইটোহে পেপচিকাম চব, এইটোহে পেপচিকাম। 7-8জোপামান পেপচিকাম ৰুইছিলোঁ এইখিনি। এইফালে চব পেপচিকামেই লাগিছে। এইখিনি দাংবডি হয়, এইখিনিও দাংবডি ৰুইছিলোঁ। আৰু পেপচিকাম লাগিছে মই আপোনালোকক দেখাইছোঁ। চব গছজোপাহেঁত সৰু সৰু কিন্তু বহুত ডাঙৰকৈ লাগিছে পেপচিকামটোহেঁত। এইকেইটা চব এফালে এজোপাটো লাগিছে 3টা আৰু এইফালে এজোপা আছে। এজোপা ডাঙৰ হৈ লাগি আছে। এইটোহে যাব দেই, মই ধুনীয়াকৈ দেখাই দিছোঁ বাৰু। মোবাইলটো এতিয়া ৰ'দ দি আছে যে ভালকৈ মই মোবাইলটো ল'ব পৰা নাই, গতিকে দেখাব পৰা নাই। এইটোহে চব পেপচিকাম কিমান ডাঙৰকৈ লাগিছে চাওকচোন। বেছি দিন হোৱাই নাছিলে এইকেইজোপা ৰোৱা, কিন্তু ধুনীয়াকৈ লাগি আছে। আৰু এইফালেও লাগিছে এইকেইজোপা ধুনীয়াকৈ লাগিছে, দেখিছেনে চব কেপচিকাম। আৰু এইফালে এইবোৰ বেঙেনা পুলি ৰোৱা হৈছিলে। আৰু ইয়াত এজোপা তিয়ঁহ ৰুইছিলোঁ, তিয়ঁহজোপা বগাবলৈ লৈছে আৰু অকণমান সৰু হৈ আছে। আৰু এইখিনি ভেন্দি পুলি ওলাইছে। মানে লেট্ৰিন বনাবৰ কাৰণে গাঁত খনা হৈছিলে, কিন্তু গাঁতটো চক এটা ডাঙৰ পুখুৰী হৈ থাকিলে। মাটি খহি বৰষুণত পানী হৈ পুখুৰীটো হৈ থাকিলে। এই ভিডিঅ'টো ইমানেই আছিলে। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।